Khat khati long mang humi mi long le ar lo pen nang kang boplut ajok rat mang huprong. Lason si Bokajan subdivision angkang N839 akung khat khati gotam basti lapen karbi rongbari madungalong longle arlo 450 feet anbak karno gadim porvel kihot ademalong pen pang thek thek the atomon gas lapen inghan hai hui kang bob ajok radatum mang huprong. Laswalong karbi anglong DC lapen karbi anglong SP an parta kaprek a department atum ademalong an kahumrida. Laswa dimpen 200 meter komchen alongke majok aphanta padong long listi pachetere etlo tangte karbi anglong disipen pherangke thengno lamthe kaning jele arjupon iksina. News report Public TV karbi anglong. So whatever can be done, gas sample required. When will you be able to give us a report about the content of the thing? We will wait for some madam we can get some analysis of the cell. Okay, you want to wait for some time. When will you get the result? हुआ घटनार ऊपर अपनी इतिया जो माने खबर लले ये माने बस्तुটো কি হয় ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এছডিও চিভিল বুকাজান তেখেতে মোক জনালে ৰাতি আমি খবৰ পালো খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ওএলচি অফিচাৰসকল আহিছে আহি ৰাতি চাই গৈছে সকলোৱে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই কিন্তু অলৰেডি এছডিও চিভিল বুকাজানক মই কৈছোঁ যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি দিব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় নেকি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতক দিছোঁ আৰু ইয়াত আহি পেলাই দেখিছোঁ যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপশ্যন হৈছে আমি ভাবিছিলোঁ যে বহুত ক্ষয়ক্ষতি হ'ব বুলি তেনেকুৱাও ভাবিছোঁ এতিয়া আপোনালোকৰ তৎপৰতা যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেচিয়েলি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ এছডিও চিভিল বুকাজান এছডিপিঅ বুকাজান আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ টিম এণ্ড আমাৰ ডিচি অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ এছডি অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম OMGC যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজিও তেখেতসকলে উপস্থিত অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি অকলে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আছামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট আমি পঠিয়াম আজিয়ে পঠিয়াম এই পঠিওৱাৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনি ছাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামলৈ আমি লিখিম তেখেতসকলক জনাম তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব আৰু ये बस्तु लो एकदम लदाख के उसके चन में चन गैस मैंने को पी लो गैस मैंने गाड़ी मैंने को पी लो It's not a गाड़ी है क्या है क्या है रे बुझ्छु